Hello guys, welcome back to my YouTube channel আৰু আজি মই আপোনালোকক ইন্দ্ৰমালতী ফুল বা ক্ৰিসেন্থেমাম ফ্লাৱাৰৰ বিষয়ে ক'বলৈ ওলাইছো আৰু ইয়াক কিদৰে আপোনালোকে গৰম দিনত বচাই ৰাখিব লাগিব সেই কাৰণে আপোনালোকে কি কাম কৰিব লাগিব ইয়াক গৰম দিনত বচাই ৰাখিবৰ কাৰণে তো মই আপোনাক সম্পূৰ্ণ গুটেখিনি তথ্য দিবলৈ ওলাইছো আজি ভিডিঅ'ত সো আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ একদম শেষলৈকে চাব তাৰ পিছত যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ক্ৰিসেন্থেমাম বা ইন্দ্ৰমালতী ফুল গোলাপৰ পিছত অৰ্থাৎ সেকেন্ড মোস্ট পপুলাৰ ফ্লাৱাৰ বুলি আপুনি ক'ব পাৰে ওয়াৰ্ল্ডৰ ভিতৰত তো গোলাপৰ পিছত যেটো পপুলাৰ ফ্লাৱাৰ হয় হেতু হৈছে ইন্দ্ৰমালতী ফুল আপোনালোকে এটো কথা মনত ৰাখিব আৰু ইয়াৰ 1000ৰ ওপৰত ভেৰাইটি পোৱা যায় তো আপোনালোকে ইয়াৰ মানে যিকোনো ভেৰাইটি ল'ব পাৰে যেটো নাৰ্সাৰীত अवेलेबल থাকে কিন্তু ইয়াৰ যিখিনি হাইব্ৰিড ভেৰাইটি হয় এখিনি আপোনালোকে দেখিছে এখিনি পট মামস বা মামস ভেৰাইটি বুলি কোৱা হয় বা ইন্দ্ৰমালতী হাইব্ৰিড ভেৰাইটি বুলি আপোনালোকে ক'ব পাৰে তো আপোনালোকে এখিনি অলপ টফ হয় বচাবৰ কাৰণে ইয়াৰ কিছুমান ভেৰাইটি এনেকুৱা থাকে যিখিনি আপোনাৰ হয় সাৰ্ভাইভ কৰি যায় সামাৰ সিজনটো আৰু কিছুমান এনেকুৱা ভেৰাইটি থাকে যিখিনি মানে সাৰ্ভাইভ কৰিব নোৱাৰে গৰম দিনত সো আপোনালোকে হেতু যিখিনি ভেৰাইটি ওপৰত আপোনালোকে ডিপেন্ড কৰিব যিখিনি ভেৰাইটি আপোনালোকে কিনি আনিছে কিন্তু মেইন কথাটো হৈছে আপোনালোকে বচাবৰ কাৰণে কোনখিনি কাম কৰিব লাগিব আৰু যিখিনি নৰমাল ইন্দ্ৰমালতী ফুল হয় হেখিনি আপোনালোকে তো মানে যেনেকুৱা ভেৰাইটি হলো এখিনি বাছি যায় তো আপোনালোকে গুটেই যিখিনি প্লান্টত এটাই আপোনালোকে মেইন কাম কৰিব লাগিব মই আজি ভিডিঅ'ত আপোনালোকে দেখাবলৈ গৈ আছো আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তো আপোনালোকে এই কামখিনি কৰি লওক হয়তো তাৰ ভিতৰত আপোনালোকৰ যদি এনেকুৱা ভেৰাইটি আছে যিখিনি অলপ মানে বেছি টফ হয় হেখিনি হয়তো সাৰ্ভাইভ নকৰিব পাৰে কিন্তু যিখিনি আপোনালোকৰ নৰমাল ইন্দ্ৰমালতী হয় বা পট মামসৰ কিছুমান ভেৰাইটি থাকে যিখিনি আপোনাৰ সামাৰ সিজনটো সাৰ্ভাইভ কৰিব যদি মই আপোনাক ভিডিঅ'ত দেখুৱাৰ ধৰণে আপুনি কামখিনি কৰি দিয়ে তো বন্ধুসকল আপোনালোকে সবতকে প্ৰথমতে যিখিনি হুকাই যোৱা ফুল আছে যিখিনি আপোনালোকৰ ইন্দ্ৰমালতীৰ ফুল হুকাই গৈছে অলৰেডি হেখিনি আপোনালোকে এনেদৰে কাটি দিয়ক মই আপোনাক যেনেদৰে দেখাইছো ষ্টেমটো আপোনালোকে কাটি দিয়ক ট্ৰাক পাই আপোনালোকে 6 পৰা 8 ইঞ্চি যদি আপোনাৰ প্লান্টটো বেছি উখ হৈ আছে বা বুচি হৈ আছে বেছি জুপুহা হৈ আছে যিমানখিনি ফুল হুকাই আছে বা আপোনাৰ গুটেখিনি যদি হুকাই গৈছে তো গুটেখিনি ফুল হুকোৱাৰ পিছত আপোনালোকে ডালখিনি তাৰ কাটি দিয়ক আপোনালোকে গ্ৰাউন্ড লেভেলৰ পৰা মানে মাটিৰ পৰা আপোনালোকে 2 পৰা 3 ইঞ্চি এনেকে যিখিনি ডাল হয় বুঢ়া ডালখিনি আপোনালোকে ৰাখি বাকি যিখিনি ওপৰৰ হুকান ফুলৰ হৈতে ডালখিনি আপোনালোকে কাটি অতৰাই দিয়ক মই আপোনাক যেনেদৰে দেখাইছো হয়তো ইয়াতকৈ আপোনালোকে বেছি কাটি ল'ব পাৰে কিন্তু যদি আপোনাৰ প্লান্টটো নতুন হয় তেন্তে আপুনি ইয়াৰ অলপ বেছি অংশ ৰাখিব 3-4 ইঞ্চি মানে আপোনালোকে ৰাখি দিব টাবৰ পৰা বাকি যিখিনি ওপৰৰ অংশ হয় হেখিনি আপোনালোকে কাট কৰি দিব আৰু ইয়াৰ পৰা আপোনালোকে নেক্সট মে জুন মাহত আপোনালোকে যেতিয়া ৰেইনি সিজন হ'ব যেতিয়া বৰষুণৰ দিন হ'ব তেতিয়া আপোনালোকে ইয়াৰ মই আপোনালোকক আগতে এটা ভিডিঅ'ত দেখাই থৈছো যে ইন্দ্ৰমালতী কাটিং কিদৰে লগাব লাগে আৰু মই আকৌ আপোনালোকক নেক্সট সিজনৰ টাইমত দেখাই দিম যে মই কিদৰে ইয়াৰ পৰা কাটিং লগাও তো আপুনি এনেদৰে মই যেনেদৰে দেখাইছো এনেদৰে আপোনালোকে কাট কৰি যিখিনি টাব হয় হেখিনি আপোনালোকে অলপ সেডি প্লেছত ৰাখি থব পাৰ্শিয়াল সেড যত আপোনাৰ মিনিমাম মৰ্নিং সানলাইটটো আহে আৰু দিনটো এনেকে ছাঁ পৰি থকা জেগাত তাক ৰাখি থব কিন্তু এটা কথা মনত ৰাখিব বহুত বেছি বৰষুণ পৰা ঠাইত এখিনি প্লান্ট ৰাখি নথব মানে পটমাম হওক বা ক্ৰিসেন্থেমাম হওক ৰাখি নথব এখিনি ৰুট হৈ পেলাইনি বা হিপা গেলি যোৱাৰ সম্ভাৱনা থাকে আৰু প্লান্টটো মৰি যাব তেনেদৰে যদি আপুনি বহুত বেছি বৰষুণত তাক থৈ দিয়ে অলপ বৰষুণৰ পৰা বচাবলৈ চেষ্টা কৰিব আৰু যিমানখিনি ডাল আছে এনেদৰে কাটি দিয়ক কটাৰ পিছত আপোনালোকে ইয়াত এবাৰ ফাংগিসাইড এপ্লাই কৰি দিয়ক প্ৰথমবাৰ আপোনালোকে কটাৰ লগে লগে এবাৰ ফাংগিসাইড মাৰি দিয়ক ইয়াত স্প্ৰে কৰি দিয়ক আৰু বাকি এমাহৰ মূৰে আপোনালোকে ইয়াত এটলিষ্ট এবাৰ ফাংগিসাইডৰ স্প্ৰে কৰি দিব আৰু যিখিনি পাত এনেদৰে হুকাই যোৱাৰ নিচিনা দেখিছে বা নতুন যদি যিখিনি কলি পৰিছে হেখিনিৰ পৰা যদি ফুল আহে আকৌ হেখিনি আপোনালোকে আকৌ কাটি দিব পাৰে বা পুনৰ আপোনালোকে এনেদৰে মই যেনেকৈ দেখাইছো এনেকৈ ডেড হেডিং কৰি দিব পাৰে আৰু যিখিনি হুকাই যোৱা পাত থাকে হেখিনি আপোনালোকে টাইম টু টাইম তাক ৰিমুভ কৰি থাকিব পুনাৰ বা কেঁচিৰ সহায়ত আৰু বন্ধুসকল আপোনালোকে ইয়াত কেতিয়া ওয়াটাৰিং কৰিব ওয়াটাৰিংটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে যেহেতু ইয়াক সেডি প্লেছত ৰাখিব আৰু আপোনালোকৰ সয়েল মিক্সাৰটোৰ ওপৰত ডিপেন্ড কৰিব যে আপোনালোকে কিমান দিনৰ মূৰত ওয়াটাৰিং কৰিব লাগে কিন্তু মই আপোনালোকক কৈ দিব বিচাৰিছো যদি আপোনালোকে যেটো সয়েল সাৰফেস হয় হেতু যেতিয়া হুকাই যাব যেতিয়া টাবৰ যিখিনি ওপৰৰ অংশ মাটি হুকাই যাব তেতিয়া আপোনালোকে তাক এনেকে আঙুলিৰে টাচ কৰি চাব পাৰিব চোৱাৰ পিছত যদি হেতু হুকাই থাকে প্ৰায় 1 ইঞ্চি 2 ইঞ্চি মান যদি হুকাই যায় তেতিয়া তাক আপোনালোকে ওয়াটাৰিং কৰি দিব পাৰিব গৰম দিনত আৰু ঠাণ্ডা দিনৰ বিষয়ে মই পটমাম বা ক্ৰিসেন্থেমাম কেনেদৰে কেয়াৰ কৰিব লাগে হেখিনি মই আপোনালোকক ভিডিঅ' দিয়ে থোৱা আছে কিন্তু মই এটা সামাৰত কি কৰিব লাগে সেই বিষয়ে মই আপোনালোকক গুটে ডিটেইলছটো দি দিছো এটা যেটো দেখিছে এটা পটমামৰ এটা সৰু ভেৰাইটি ইয়াত এতিয়াও কলি পৰি আছে তো এখিনি ফুল ফুলাৰ পিছত মই ইয়াক মানে কাটি অতৰাই দিম তো আপোনালোকক মই দেখাই দিলো যে কিদৰে আপোনালোকে কাটি এনেদৰে ব্ৰাঞ্চখিনি অতৰাই দিব পাৰিব লেগি ব্ৰাঞ্চ যদি গ্ৰোথ হৈ আহিছে হেখিনি ব্ৰাঞ্চো আপোনালোকে কাটি তাক অতৰাই দিব পাৰিব তো নেক্সট মে জুন জুলাইত আপোনালোকে ইয়াৰ পৰা মানে আপোনালোকে প্ৰপাগেট কৰিব পাৰিব কাটিং লৈ পেলাই
নি ইয়াৰ পৰা আপোনালোকে নতুন নতুন পুলি বনাব পাৰিব আৰু ইয়াৰ যদি আপোনালোকে কালাৰ্ছখিনিৰ নাম ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত মানে কিবা ইয়াৰ আপোনালোকে নাম দি যিটো ৰঙৰ ফুল আছিলে সেই ৰঙৰ নাম দি আপোনালোকে ইয়াত মানে ষ্টিকাৰ লগাই থ'ব পাৰে কিবা কাৰ্ডবৰ্ডৰ টুকুৰা দি ৰাখি থ'ব পাৰে যাতে আপোনালোকে নেক্সট ছিজনত গম পায় যে কোনটো কালাৰৰ আপোনালোকে এইটো ইন্দ্ৰমালতী ফুলটো কাটিং লগাইছে বা গ্ৰ' কৰিছে আৰু বন্ধুসকল মই আপোনালোকক প্লেচমেণ্টৰ বিষয়ে কৈ দিলোঁ যে ইয়াক বহুত বেছি বৰষুণ পৰা বা ৰ'দ পৰা ঠাইত আপোনালোকে নথ'ব ইয়াক অলপ পাৰ্চিয়েল শ্বেডত ৰাখিব বা কমপ্লিট আপোনালোকে শ্বেডি এৰিয়াত গছৰ তলত বা এনেকুৱা ঘৰৰ এনেকুৱা য'ত আপোনালোকৰ ৰ'দ নপৰে ঘৰৰ ছাইডত আপোনালোকে ৰাখিব পাৰে আজি ভিডিঅ'ত ইমানে যদি আপুনি এইকেইটা কাম কৰে তেন্তে আপোনাৰ 100% ইন্দ্ৰমালতী ফুল আপোনালোকৰ নেক্সট ছিজনৰ কাৰণে বাচি থাকিব যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক কিয়নো এনেকুৱা গাৰ্ডেনিং ৰিলেটেড ভিডিঅ' মই এইটো চেনেলত ৰেগুলাৰ আপলোড কৰি থাকোঁ চ' গাইজ আজিলৈ বাই বাই